হাই ফ্ৰেণ্ডছ, মই ৰঞ্জিতাই আপোনালোক সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ আৰু আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। আৰু এয়া দেখিছেনে, ৰাতিপুৱা একদম সাজি আছোঁ চাদৰ মেখেলা পিন্ধি। ইয়াৰ কাৰণটো হৈছে আজি আমাৰ ঘৰলৈ মোৰ মা, দেউতা, দাদাৰ লগতে এজন আমাৰ অতি মৰমৰ খুৰা আহি আছে। সেইকাৰণে খুৰা আৰু দাদা ভাত খাই যাবগৈ আৰু সেইবাবে আজি পুৰা ৰাতিপুৱাৰ পৰা ব্যস্ত হৈ আছোঁ। তেখেতসকল 11টামান বজাত পাবহি। মই ৰন্ধা বঢ়া আৰম্ভ কৰি দিছোঁ, সেইকাৰণে ভাবিলোঁ আপোনালোককো অকণমান দেখুৱাওঁ। আৰু তাৰ লগতে এটা কথা ক'ব লাগিব, এই মাহৰ ফাৰ্ষ্ট উইকত ভণ্টি আৰু মই ডিব্ৰুগড়লৈ গৈ দেউতাক এটা অপাৰেশ্যন কৰাই দিছিলোঁ ডিব্ৰুগড় ইউৰিভিজন হস্পিটেলত। কিন্তু তাৰ ৰিজাল্টটো ভাল নহ'লে আকৌ ছাৰে ডক্টৰ এ চান্দিদুল্ল বুলি কয় তেখেতৰ নাম, তেখেতে আকৌ এটা অপাৰেশ্যন কৰাৰ কথা কৈছে। সেইকাৰণে এবাৰ ভাবিলোঁ আমি নাই, গুৱাহাটীলৈকে লৈ আহোঁ। আৰু জোৱাইকেও ক'লে, গতিকে এনেকৈ লৈ আহি আছে তেখেতসকল। আৰু ইয়াৰ পিছৰ পৰ্যায়ত আমি ক'ত লৈ যাওঁ, তেখেতক কেনেকুৱা ধৰণৰ ট্ৰিটমেণ্ট হয়, সেইখিনি সকলোখিনিকে দেখুৱাম। আপোনালোকক চাই থাকিব আৰু সকলোৱে আশীৰ্বাদ কৰিব দেউতা যাতে আগৰ দৰে সুস্থ হৈ পৰে। সেয়ে আপোনালোকৰ ওচৰত কি ক'ম, আশীৰ্বাদ বিচাৰিছোঁ। গতিকে ব'লক, আজিনো মই তেখেতসকলৰ কাৰণে কি কৰিছোঁ। আৰু খুব ভাল লাগি আছে, ঘৰৰ মানুহ আহিব ইমান দিনৰ মূৰত, লগতে খুৰা আহিব। খুৰাটো কোনো দিন অহাই নাই, প্ৰথম এবাৰ, সেইকাৰণে ভাল লাগি আছে। ব'লক তেতিয়াহ'লে সকলোখিনি মই দেখুৱাম আপোনালোকক। আপোনালোকে মাত্ৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব। ব'লক তেতিয়াহ'লে। এয়া নাৰিকল, তিল, গুড়ৰ সৈতে ঘিলা পিঠা বনাইছোঁ। লগতে এয়া হৈছে ঢোল পিঠা আৰু এয়া নাৰিকলৰ ভাপত দিয়া পিঠা। আৰু প্লেটত দেখিছেনে, এয়া হৈছে আমাৰ মঙলদৈৰ স্পেচিয়েল কালাকান। আৰু আমাৰ আলহী পাই গ'লহি। এয়া চাওক, এয়া হৈছে আমাৰ অতি মৰমৰ শ্ৰদ্ধাৰ বুধিন খুৰা। আৰু মা দেউতাকটো দেখিছে আপোনালোকে। আৰু মোৰ দাদাৰ লগত আগতে এটা ভিডিঅ' বনাইছোঁ। গতিকে খুব ভাল লাগিছে। আৰু চাওকচোন, বুধিন খুৰাৰ বয়স হৈছে, কিমান দেউতাক ভাল পাব লাগিব, সেইকাৰণে ইমান দূৰত থ'বলৈ আহিছে আৰু ইফালে ঘূৰি যাব লাগিব, কিয়নো খুৰাৰ দুইজন ভায়েকে বাহিৰত ফুৰিব গৈছে, সেইকাৰণে ঘৰখন এৰিব নোৱাৰে, সেইকাৰণে আজিয়ে যাবগৈ। গতিকে মই ভাতৰ যোগাৰ কৰিছোঁ, লগে লগে অলপ পিছতে ভাত খাবলৈ দিম। এয়া মই ভাতৰ যোগাৰ কৰিলোঁ, যিহেতু খুৰাক প্ৰথম খুৱাম আজি। এয়া হৈছে মাংসৰ জোল, আৰু এয়া হৈছে মাছৰ টেঙা আৰু বেঙেনাৰ সৈতে পেটুৰ ভাজি, মাছৰ মুড়ি ঘণ্টা, মিক্স চব্জি, আৰু বনাইছোঁ এয়া সৰু সৰুকৈ কুটা চালাড, আৰু এয়া হৈছে বাটাৰ পনীৰ, আৰু অকণমানকৈ এয়া দৈ আৰু মিঠাই। আৰু আমাৰ মঙলদৈৰ ফেমাছ মাটি দালি, মই ঘৰলৈ গ'লে মাটি দালি লৈ যাওঁ আৰু ভোজবিলাকতো বনাওঁ, সেইকাৰণে মাটি দালিও বনালোঁ। এয়া যিহেতু বুধিন খুৰাক প্ৰথম ভাত খুৱাম মই, সেইকাৰণে মায়ে ক'লে কি এনেকৈ সেৱা এটা জনাব লাগিব। এয়া আশীৰ্বাদ দিছে তেখেতে। আপোনালোকেও আশীৰ্বাদ কৰিব, খুৰাও যাতে ভালে থাকে। এয়া দেখিছেনে, কিমান ধুনীয়াকৈ আশীৰ্বাদ দিছে, খুব ভাল লাগিছে। আৰু মই দেউতাকো এটা সেৱা জনাইছোঁ, বহুত বেয়া লাগে, বয়স হৈছে এতিয়া। আমাৰ মায়ে বিলাই আছে। মাৰ গাটো বেয়া, কিন্তু দেউতাৰ বেছি বেয়া কাৰণে মাৰখিনি থাকি গৈছে। আৰু এতিয়া এয়া তেখেতসকলে ভাত খাইছে, আৰু ভাত খোৱাৰ পিছতে অকণমান ৰেষ্ট লৈ যাবগৈ, আৰু যিহেতু বহুত দূৰ হয় আৰু খুৰাৰো বয়স হৈছে। খুব ভাল লাগিছে আজিৰ দিনটো, সঁচাকৈ ইমান ভাল লাগিছে। খুৰা অহাৰ কাৰণে প্ৰথমবাৰ আহিছে আমাৰ ঘৰত, আৰু কোনেনো ইমান কষ্ট কৰি আহিব, নহয় জানো? গতিকে খুব ভাল লাগিছে, আৰু সেইকাৰণে আপোনালোককো দেখুৱাই দিলোঁ। এয়া খুৰা অকণমান ৰেষ্ট লৈ এয়া যাবলৈ ওলালে, সেৱা জনাইছোঁ। মই বহুত আৱেগিক হৈ পৰিছোঁ, বহুত ভাল লাগিছে। আৰু কি ক'ম, আৰু অন্তৰৰ সৈতে তেখেতক আশীৰ্বাদ কৰিছোঁ, তেখেত যাতে এনেকৈ থাকে সদায় সুস্থ শৰীৰে। আকৌ কৈছোঁ মই, আপোনালোকেও আশীৰ্বাদ কৰিব যাতে তেখেত ভালে থাকে এনেকৈ। খুৰাৰ মনটো বহুত ভাল, আৰু এনেকৈ বিদায় দিব লাগিব এতিয়া। এয়া
তেখেতসকল যাবলৈ ওলাইছে দেউতা গাড়ীৰ ওচৰলৈকে গৈছে দাদাক কিবা কৈছে আৰু ইফালে চাওকচোন খুৰাই মাক বুজাই আছে সাহস দিছে দিহা পৰামৰ্শ দিছে আৰু দেউতাও গৈছে ওচৰত দেউতাৰ এবাৰৰ যদি অপাৰেশ্যন হয় 4টা অপাৰেশ্যন হ'ব 5 মাহত 2টা অপাৰেশ্যন হৈছে গতিকে চাওকচোন তথাপি দেউতা ইমান ষ্ট্ৰং ইমান ধুনীয়া হৈ আছে আচলতে কি ক'ম আৰু দেউতা কেনেকৈ দেখিয়ে থাকিব আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই থাকিব আৰু দেউতাৰ কথাবিলাক মই কৈ যাম আপোনালোকক কেনেকৈ কি হৈছে আৰু এতিয়া এই যাব ওলাইছে তেখেতসকল আৰু লগত দাদা আছে খুৰা যাবৰ সময়ত এয়া সেৱা জনাইছে মা আৰু দেউতাই বহুত ভাল পায় মা দেউতাৰ বহুত প্ৰিয় হয় আৰু তেখেতসকলক এতিয়া আমি বিদায় দিছোঁ বিদায় দিয়াৰ পিছতে মা দেউতাক ৰেষ্ট ল'বলৈ দিম ৰেষ্ট লোৱাৰ পিছতে আমি যাম 6টা 10ৰ পৰা ডক্টৰ বেজবৰুৱা চিনেমাখন চাবলৈ আৰু আপোনালোককো দেখুৱাম চাই থাকিব ভিডিঅ'টো শেষলৈকে চাই থাকিব তেতিয়া সকলো কথা গম পাব এয়া ওলালোঁ একদম মিষ্টাৰ মই মা দেউতা অকণমান ফটো তুলিলোঁ হাঁহি আছে একেবাৰে দেখিছেনে দেউতাৰ মুখখন এতিয়া আপোনালোকক একেবাৰে চিনেমা হলত লগ পাই আছোঁ এয়া আহি পালোহি চিনেমাৰ হল আৰু ইমান ভাল লাগিছে আজিৰ দিনটো সঁচাকৈ আহিয়ে পুৰা চকীবিলাক ফুল বাহিৰত কিন্তু দুজনী ছোৱালীয়ে পটাপট উঠি দিছে মা দেউতাক বহিবলৈ দিলে ইমান ভাল লাগিছে আচলতে আজিৰ দিনটো মোৰ কাৰণে খুবেই ভাল আমি অলপ সময় ৰৈ আছোঁ এতিয়া ভিতৰলৈ যাম আৰু আপোনালোকক দেখুৱাম এয়া ভিতৰলৈ সোমাই আহিলোঁ আৰু মিষ্টাৰে ধুনীয়াকৈ মা দেউতাক বহাই দিলে আৰাম কৰি আৰু এতিয়া চিনেমা আৰম্ভ হৈ গৈছে খুব ভাগৰ লাগিছে আচলতে মাহঁতৰ চিনেমা শেষ হৈ গ'ল আমিও চালোঁ কিন্তু আমি একেবাৰে শেষত ৰ'লাম কিয়নো মা দেউতাৰ অলপ অসুবিধা হয় আচলতে মাৰ নহয় দেউতাৰ অলপমান অসুবিধা হয় আৰু মিষ্টাৰে এয়া চকী দুখন ফল্ডিং কৰি দিছে সুবিধা হ'ব নামিবৰ কাৰণে খুব আৰামকৈ চালে তেখেত দুজনে আমি লাহেকৈ যাম এতিয়া ইয়া গৈ আছোঁ আৰু আপোনালোকক এনেকৈ দেউতাৰ ভিডিঅ'বিলাক দেখুৱাই থাকিম ক'ত কেনেকৈ কি কৰিব পাৰোঁ আপোনালোকে চাই থাকিব আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু যিসকল নতুন মোৰ চেনেলত তেখেতসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু প্লিজ কমেণ্ট কৰিব তেতিয়াহ'লে আজিলৈ আহিছোঁ বাই বাই